হেল্ল' গাইজ, মই অন্য এটি ভিডিঅ'লৈ আপোনালোকক মই স্বাগতম জনাইছোঁ। আৰু মই তেজপুৰৰ ভিডিঅ' কৰি আছিলোঁ, তেজপুৰত আছিলোঁ। আৰু এয়া তেজপুৰৰ ভিডিঅ' চাওক, এয়া দীপানিতাৰ কি ধুনীয়া কৰি দিছে পৰিৱেশ, মানে কিবা এটা ভাল লাগিছে। আৰু এয়া মই ফুৰিবলৈ গৈ আছিলোঁ, অকণ সন্ধিয়া সময়ত ওলাই গৈছিলোঁ, তেতিয়া দেখিছোঁ দীপানিতাৰ কাৰণে ইমান ধুনীয়া ডেক'ৰেশ্যন কৰিছে। চবৰে বেলেগ বেলেগ এটা মানে বেলেগ এটা হেৰি লৈ কৰিছে। আৰু দোকান হওক, ঘৰ হওক, চবেইতো কৰিব বিচাৰে। সকলো অসমীয়া লৈ দীপানিতাৰ বহুত বহুত শুভেচ্ছা থাকিল। আৰু জেঠাইহঁতৰ ঘৰ তাত হেৰি দেখিছে, দোকান ঘৰ হওক, নিজৰ ঘৰখন দোকানখন নিজে সজাই পৰাই ভালকৈ তুলিব বিচাৰে। ভাল লাগে, সেইকাৰণে ভাল লাগে। আৰু ভিডিঅ'টো এনেকৈ সম্পূৰ্ণকৈ চাব। কি ধুনীয়া দেখিছে। আন্ধাৰ হ'লেও আন্ধাৰৰ কাৰণে মই আপোনালোকক ভালকৈ দেখিব পৰা নাই কাৰণে বেয়া নাপাব। আন্ধাৰ হৈ আছে কাৰণে মই সৰুকৈ চৰ্ট অকণকৈ দেখুৱাই আছোঁ। আৰু এয়া দেখিছে, মানে দীপানিতা পোহৰৰ উৎসৱ, যাতে ফটকা বম ফুটাই প্ৰদূষণ নকৰে, এয়াই মই সকলোকে অনুৰোধ কৰিছোঁ। আৰু বম চম ফটকা চটকা ফুটাই প্ৰদূষণ নকৰে, শব্দ প্ৰদূষণ, বায়ু প্ৰদূষণ। আৰু এয়া দেখিছে দীপানিতাৰ কাৰণে ডেক'ৰেশ্যনবিলাক ভাল লাগিছে। মানুহৰ ঘৰ হওক, দোকানবিলাক হওক, ভাল লাগিছে। আৰু এয়া বৌয়ে ভিডিঅ' হেৰি কৰিছিলে, আলপনা বনাইছিল, তাত দেখুৱাইছিল মই আপোনালোকক। বৌয়ে বনাইছিলে আলপনা, কি ধুনীয়া লাগিছে আলপনাটো, মই ভিডিঅ' কৰি লৈছিলোঁ। এয়া একপিমান ফটোও দেখুৱাইছোঁ আপোনালোকক তাতে। আৰু এয়া বৌহঁতৰ ঘৰৰ ডেক'ৰেশ্যন কৰিছে, লাইটিং, ৰাতি চাকি তাকি জ্বলাই মেলি পেলাই। মই তাত গৈ থাকোঁতে যাওঁতে মই ভিডিঅ' কৰিছিলোঁ। ভাল লাগিছে, কি ধুনীয়া এটা হেৰি হৈ গৈছে, মানে লাইটিং চাইটিং কৰিছে, ভাল লাগি গৈছে দেখি, কিবা এটা ভাল লাগে। আৰু মোৰ ভিডিঅ'ত ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব আৰু বেল আইকন প্ৰেছ কৰিবলৈ নাপাহৰিব। থেংক ইউ।